আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। জিকিৰসমূহ হৈছে দাৱাতৰ এটা উৎকৃষ্ট নিদৰ্শন। হযৰত আজান পীৰ ৰহমতুল্লাহ আলাইহি অসমলৈ আহি ইছলামৰ দাৱাত ঘৰে ঘৰে পहुঁচাই দিবৰ কাৰণে যি জিকিৰ ৰচনা কৰিছিল, সেই জিকিৰসমূহ অসমীয়া সমাজৰ এক আপুৰুগীয়া সম্পদ। সাহিত্যৰ জগততো জিকিৰ আছে এটা সুকীয়া স্থান। গতিকে এই জিকিৰসমূহক সংৰক্ষণ কৰা আৰু ইয়াক উদ্ধাৰ কৰাটো আমাৰ সকলোৰে কৰ্তব্য। হযৰত আজান পীৰ ৰহমতুল্লাহ আলাইহিয়ে ৰচনা কৰিছিল, হাই ও চাহেব শুনো মই আজান পুৱা গধূলি পৰে। মোৰ লগত এয়া মোৰ ভাগিন তাজমিন চুলতানা আৰু সহযোগত আছে ইকৰাম হুছেইন জুৱেলদা। আহক আমি জিকিৰটো উপভোগ কৰোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।